হেল্ল' এভৰিৱান বহুত দিনৰ মূৰত আপোনালোকক এটা ব্লগৰ মাজেৰে লগ পাবলৈ ওলাইছোঁ আচলতে বহু কেইদিন মই ব্লগ দিয়া নাই কাৰণ এটাই যে বিভিন্ন জেগাত আমি ফুৰি আছোঁ আৰু জেগাবিলাক গৈ আহি ঘৰত যিখিনি কাম হয় সেই কামখিনি কৰি আচলতে ব্লগ মানে এডিটিং কৰি দিয়াৰ কিবা এটা মন যোৱা নাছিল মই ক্ষমা প্ৰাৰ্থী আপোনালোকে ব্লগ চাবলৈ পোৱা নাই বা কোনো ধৰণৰ ভিডিঅ' মই দিয়া নাই আজি যিটো লোকেশ্যন মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ প্ৰথমতে চাওক কি ধুনীয়া বৰষুণ দি আছে বৰষুণ চিপচিপকৈ দি আছে আৰু লগতে খুব ধুনীয়া এটা ক্লিন পৰিৱেশ কাৰণ বৰষুণ দিলে কি হয় চাৰিওকাষবোৰ খুব চফা হৈ যায় যদিও ঠাণ্ডাৰ দিন বৰষুণ দিলে অলপ ঠাণ্ডা লাগে কিন্তু বৰষুণ দিয়াৰ পিছত যিটো চফা এটা একদম স্বচ্ছ এটা পৰিৱেশৰ সৃষ্টি হয় সেইটো খুব ভাল লাগে তাতে আমি গৈ আছোঁ প্ৰকৃতিৰ মাজলৈ অকণমান হয়তো অনুমান কৰিব পাৰিছে অসমৰ প্ৰায়বোৰ জেগাই আচলতে গাঁৱৰ ফালে যেতিয়া আমি যাওঁ এনেকুৱাই দেখি কিন্তু আমি গৈ আছোঁ মানস অভয়াৰণ্যলৈ মানসলৈ আচলতে মই আগতে অসমত জন্মগ্ৰহণ কৰি অসমতে ডাঙৰ দীঘল হৈও মানসৰ বিষয়ে ইমান শুনা নাছিলোঁ যিমান মই কাজিৰঙাৰ বিষয়ে শুনিছোঁ কিন্তু এতিয়া এই লকডাউনৰ সময়ছোৱাত যেতিয়া আমি অকণমান খুলিলে আৰু বাহিৰলৈ যাবলৈ ভয় আছিল তেতিয়া আচলতে মই যেতিয়া বিচাৰ কুচাৰ কৰি চালোঁ গম পালোঁ যে অসমত অকল কাজিৰঙাই এখন এনেকুৱা অভয়াৰণ্য নহয় য'ত আমি গৈ আমি চাফাৰী ৰাইড কৰিব পাৰোঁ বা তেনেকুৱা আৰু বহুকেইটা স্থান আছে যেনেকৈ পবিতৰা আছে নামেৰি ফালেও আমি চাফাৰী নকৰিলেও তাত আমি খুব ধুনীয়া এটা প্ৰকৃতিৰ মাজত আমি থাকিব পাৰোঁ মানস আছে মানসত খুব ধুনীয়া চাফাৰী ৰাইড কৰিব পাৰি তাতে কিছুমান জীৱ জন্তু দেখি কমকৈ আছে কাজিৰঙাৰ তুলনা কৰিবলৈ গ'লে কাজিৰঙাতকৈ কম কিন্তু তথাপি খুব ধুনীয়া আৰু এই চক ৰাস্তাৰ সিপাৰে খুব ধুনীয়া টি গাৰ্ডেন আছে টি গাৰ্ডেন মানে চাহ বাগিচাবোৰ থাকিলে এনেও আৰু বেছি সেউজীয়া হৈ যায় গতিকে কিনাৰে কিনাৰে চাহ বাগিচা আছে আৰু আমি এতিয়া মানসৰ ফালেই গৈ আছোঁ প্ৰায় সোমাই দিছোঁ ধৰক ইয়াৰ পৰা আৰু 10 কিলোমিটাৰমান গ'লে আমি মানস অভয়াৰণ্য পাই যাম তাতে খুব ধুনীয়া ধুনীয়া এতিয়া ৰিজৰ্ট আছে নতুনকৈ কেইবাখনো ৰিজৰ্ট হৈছে আমি যিখনত থাকিম সেইখনত দুটাৰ চিকৰি বুলি একদম ৰিজৰ্ট অকমানি দুটা গাড়ীৰ পিছফালে বহি গান বজাই বজাই গান গাই গাই আহি আছে ভাল লাগিল কাৰণ কটেজ টাইপৰ আছে আপোনালোকে দেখিব স্কুল দেখুৱাম অন্তত অকণমান ওলাই আহিবলৈ সুযোগ পাইছে সেয়াই ফূৰ্তি আৰু আমি প্ৰায় ৰিজৰ্ট পাই গ'লোঁ আৰু অকণমান সন্ধিয়াৰ নিচিনাই হৈছে আৰু আন্ধাৰ হৈছে এয়া ৰিজৰ্টৰ ভিতৰত আমি সোমাই গৈ আছোঁ ৰিজৰ্ট সোমাই বৰষুণ দি আছিল কিনো কৰিম অকণমান নাচিয়ে দিলোঁ আৰু ল'ৰা ছোৱালীৰ লগত ময়ো অকণমান নাচি দিলোঁ আৰু বাকী এই বৰষুণ দিয়াৰ কাৰণে বাহিৰত ওলাব নোৱাৰি সেয়াই আৰু আপোনালোকেও চাওক এইটো চাওকচোন ইমান ধুনীয়া এইটো এটা জাকোজি টাইপ অকণমানি চুইমিং পুল বুলিয়ে ক'ব পাৰি আচলতে সৰু ল'ৰা ছোৱালীয়ে ধুনীয়াকৈ ইয়াতে জঁপিয়াই জঁপিয়াই গা ধুব পাৰিব আৰু ছাইডত থকা যিখিনি পেইণ্টিং মই কিন্তু খুব ধুনীয়া দেখিলোঁ ব্ৰাউন কালাৰত কৰিছে আৰু গোটেই যেন জংঘলৰ মাজত যিটো এটা অনুভৱ হ'ব লাগে সেই অনুভৱটো আহিছে আৰু পেইণ্টিংটো খুব জেগাটো উপযোগী হৈছে জেগা উপযোগী গতিকে খুব ধুনীয়া লাগিলে এইটো গুড মৰ্ণিং তুমি কি সুইমিং পুলত ডান্স কৰিলাহেঁতেন নেকি বোলে বাহিৰত চাহ দেখুৱা অঁ যোৱা কুলু কুলু কৰি আহা বাথৰুম যোৱা
ৰুমৰ পৰা বাহিৰত ওলাই এই সন্মুখেদি এটা ধুনীয়া চিৰি আছে, চিৰিটোৱেদি ওপৰত গৈ পেলাই এটা ভাল স্পেচ আছে আৰু তাতে সোফা আৰু ধুনীয়াকৈ টেবুল ৰখা আছে, ফেনৰ ব্যৱস্থাও আছে, গোটেইখিনি আছে। গতিকে ইয়াতে বহি এই ৰাতিপুৱা একাপ চাহ খাই দিনটোলে আৰু তাতকৈ বেছি এনাৰ্জি নালাগে। আমি অলৰেডি লৈছোঁ এনাৰ্জি, আমি চাহ গ্ৰীণ টি খাইছোঁ। এতিয়াও প্ৰপাৰ ব্লগাৰ হ'ব পৰাই নাই, অকণমান লাজ আছে, কিনো দেখুৱাইছোঁ জানো মইহে জানো। কিন্তু অকণমান নিজকো দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু যে ব্লগটোত আছোঁ বুলি। বাৰু যি কি নহওক আপোনালোকক দেখুৱালোঁ মানসখন, অলপমান হ'লেও অকণমান অনুমান কৰিব পাৰিলে যে মানসলৈ ট্ৰিপ যদি আপোনালোকৰ কৰাৰ ইচ্ছা আছে তেতিয়াহ'লে ধুনীয়াকৈ এনেকুৱা এটা ট্ৰিপ আপোনালোকে কৰিব পাৰে। আৰু এতিয়া ছাফাৰী ৰাইডত যাম, ছাফাৰী ৰাইডৰ গোটেই দৃশ্যবিলাক আপোনালোকে চাওক আৰু ইচ্ছা কৰিলে আপোনালোকো ये देखो गेट से अंदर जाएंगे अभी हम लोग। अभी है ना पहले रोड है ना पानी लगा है, पानी लगा है पहले थे अभी नहीं। আমাৰ ছাফাৰী ৰাইড ষ্টাৰ্ট হৈ গ'ল। আমি এতিয়া ৰিজৰ্টৰ পৰা আহি আছোঁ। আহি আমি গেটৰ ওচৰলৈ পাবলৈ বেছি দেৰি নালাগে, প্ৰায় 5 মিনিটমান সময় লাগে, হয়তো 5-10 মিনিট সময়। এয়া এইখন মানস নেশ্যনেল পাৰ্ক গেটখন, কিন্তু গেটৰ ভিতৰলৈ সোমোৱাৰ আগতে কিছুমান প্ৰট'কল আছে, সেইকাৰণে কিছুমান টিকেট পাতি আমি ল'বলৈ গৈছোঁ। Thank you so much for watching the videos. যিসকলে শেষলৈকে চাইছে বহুত ধন্যবাদ জনাইছোঁ। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। গতিকে আজিলৈ বাই বাই।